Hello guys, welcome back to my YouTube channel. इतिया बार है देखो हियाते खाजुन कासुन আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভালেই আৰু বহুত দিন কেইবাটা মাহ গুচি গ'ল ভিডিঅ' দিব পৰা নাছিলোঁ অলপ মোৰ অসুবিধা হোৱাৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ আৰু এতিয়া পৰা ভাবিছোঁ আগৰ দৰে দি যাম বুলি চেষ্টা কৰিম আৰু ইমান দিনে কিয় ভিডিঅ' দিব পৰা নাছিলোঁ কি কাৰণ মই আপোনালোকক সকলোবোৰ কথা ক'ম কিন্তু আজি নহয় বেলেগ এদিনা ক'ম বাৰু আৰু আজি আপোনালোকৰ কাৰণে এটা ধুনীয়া আনবক্সিং ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকক মই দেখুৱাম বাৰু মই কি আনবক্সিং কৰিম তাৰ আগতে মই এটা কথা ক'ম যে আপোনালোকে মোক ভুল নুবুজিব এতিয়া মই আগৰ কুশলতা হৈ থকা নাই অকণমান বেলেগ হ'লোঁ আৰু দেখিবলৈ বেয়া হ'লোঁ ক্ষীণালোঁ বহুতখিনি আৰু কি ক'ম আৰু আপোনালোকক মই সকলোবোৰ কথা ক'ম বুলি কৈছোঁ আগতেও আৰু এতিয়াও কৈছোঁ এইবোৰ কথা এতিয়া কৈ নাথাকোঁ আজি আনবক্সিং ভিডিঅ'টোলৈ যাওঁ নে কি কয় বেছিকৈ কৈ থাকিলে আপোনালোকৰ আমনি লাগিব তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি মই যে আনবক্সিং কৰি দেখাম বুলি কৈছোঁ সেই বস্তুটো হৈছে এইটো আৰু আপোনালোকে হয়তো দেখি অকণমান ধৰিবই পাৰিছে নহয়নে বাৰু আৰু এইটো দেখিছে নহয় এতিয়া মোক হেল্প কৰিছে মই কেমেৰামেন হৈছোঁ আনবক্সিং কৰিব বেলেগে আৰু এইটোৰ লগত যে এইটো ফ্ৰীকৈ দিছে ইয়াত লিখা আছে বাটাৰফ্লাই ফেষ্টিভেল কম্বো পেকেট বুলি লিখা আছে আৰু এইটো এতিয়া আমি আনবক্সিং কৰিম আৰু এই দুটা বস্তুকে আপোনালোকক মই দেখাব বিচাৰিছিলোঁ আৰু এইকেইটা সকলোৰে ঘৰত হয়তো আছে আৰু আমাৰ ঘৰত নাছিলে সেইকাৰণে মই অৰ্ডাৰ কৰি আনি দিছোঁ মাৰ কাৰণে মই বৰ্তমান মাহঁতৰ ঘৰত আছোঁ এতিয়া কলেজত ক্লাছ কৰি আছোঁ আৰু এতিয়া এইটো মই এবাৰ খুলি দেখাই দিওঁ নে কি কয় এয়া আপোনালোকক মই এবাৰ খুলি দেখাই দিছোঁ আৰু ইয়াৰ বিষয়েতো মই একো ক'বই নালাগে আপোনালোকে সকলোৱে জানে নিশ্চয় আৰু এইটো হৈছে ইলেক্ট্ৰনিক ষ্টীল কেটলি আৰু এইটোৰ লগত সেই ৰঙা বস্তুটো যে সেইটো ফ্ৰীকৈ দিছে আৰু এইটোৱে আছিলে আজি আপোনালোকক মই দেখাবলগীয়া বস্তু আনবক্সিং কৰিম বুলি যে অথনিৰ পৰা কৈ আছিলোঁ এই দুটা বস্তুকে মই অৰ্ডাৰ কৰিছিলোঁ আৰু এই একেবাৰে কম প্ৰাইচত পাইছোঁ মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু আপোনালোকে যদি ল'ব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা ল'ব পাৰিব আনবক্সিং কৰিলোঁ যেতিয়া লগতে চাহটো বনাই দিওঁ নে কি কয় ভালো আহিব পাৰে বেয়াও আহিব পাৰে তেন্তে টেষ্ট কৰি চাওঁ বলক আগতীয়াকৈ টেষ্ট কৰি চোৱাটো ভাল আৰু এয়া মই এতিয়া ইয়াতে দি দিম চাহ চৰি পানী দিম আগতীয়াকৈ মই চাহটোকে দিব লৈছিলোঁ পানী দিছোঁ আৰু এয়া চাহপাত দি দিলোঁ মই চাহপাত দিয়াটো আপোনালোকক নেদেখালোঁ বাৰু কেমেৰা অকল এখন হাতে ধৰি আছোঁতো আৰু একাপ অকল চাহ বনাইছোঁ মই নাখাম খালোঁ আগতীয়াকৈ এইটো পাৰ্চেল নহা আগতে মায়ে মানে বনাই মেলি আমি খালোঁ আৰু দিলে সেইকাৰণে এতিয়া আহিছে এতিয়া মই বনাই চাইছোঁ একাপ এনেই আৰু এয়া চুইচটো দি দিলোঁ আৰু ইয়াত দুটা চুইচ দিব লাগে আৰু এইটো চুইচো দি দিব লাগে তেতিয়া লাইটটো অন হৈ যায় এইটো অকণমানি লাইটটো যে তেতিয়া অন হৈ যায় ৰঙাকৈ জ্বলিব তেতিয়া ফাইনেলি চাহ বনাই হ'ল আৰু এতিয়া মই চাহ একাপ বাকি দিওঁ আৰু আমাৰ কেটলিটো ভালেই আহিছে নহয় জানো আপোনালোককো দেখালোঁ আপোনালোকেও দেখিলে আৰু এতিয়া মই চাহ বনালোঁ আৰু বনায়ো দিলোঁ আৰু এতিয়া অকণমান বাহিৰলৈ আহিছোঁ আজি গৰম কেনে ইমান গৰম আৰু আপোনালোকে ভাবিছে মোৰ এই পাছফালে থকা বাঁহডাল কি দেখাই আছোঁ ৰ'ব আপোনালোকক এইডাল হৈছে এইডাল হৈছে টিভি ডিছ হয় ইয়াত এনেকৈ থৈ দিয়া হৈছে এতিয়া মানে টিভিটো বেয়া হ'ল বেয়া মানে ৰিচাৰ্জ নাই সেনেকৈ থৈ দিছোঁ আৰু আজি ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে তেন্তে প্লিজ সকলোৱে কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল আৰু আগৰ দৰে মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব স্কিপ নকৰাকৈ তেন্তে আজিলৈ ইমানতে বাই বাই আকৌ লগ পাম